নমস্কাৰ বন্ধুসকল। বহুদিন আচলতে ভিডিঅ' বনোৱা নাছিলোঁ। আপোনালোকৰ বহুকেইজনে মোক ফোন কৰি সুধি আছে যে কিয় ভিডিঅ' বনোৱা নাই। আচলতে তেনেকুৱা বনাবলগীয়া বিশেষ একো কাৰণো নাছিল, যে বহুকেইজনে কৈ থকাৰ বাবে আজি এনেই সৰু ভিডিঅ' এটা বনাব বিচাৰিছোঁ। মোৰ গাহৰিকেইটাকে দেখাব বিচাৰিছোঁ, আৰু আচলতে মই কম খৰচত কেনেকৈ কৰিব পাৰি গাহৰি পালন, মই সেই বিষয়েহে ক'ব বিচাৰোঁ। সেইটো কাৰণে আপোনালোকক মই এই গঁৰালটো অলপ দেখাব বিচাৰিছোঁ, যে কম খৰচত বনোৱা গঁৰাল। দেখিছে সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত গঁৰাল। ওপৰত টিঙৰ চালি, চালিখন অকণ ওখ কৰি দিব লাগে, আৰু যাতে এনেকৈ ৰ'দো পৰি থাকে। এনেকুৱা ধৰণে গঁৰালটো হ'লে ভাল। সম্পূৰ্ণ বাঁহেৰে বনোৱা এইটো গঁৰাল, আপোনালোকে মন কৰক। এইটো গঁৰাল যে 3 বছৰ যাব, মই আপোনালোকক একদম গেৰাণ্টি দিব পাৰোঁ। কোনো কথা নাই। 3 বছৰ মানে আপোনাৰ 3 বছৰৰ ভিতৰত 2-এটা হয়তো গাঁঠি মাৰিবলগীয়া হ'ব পাৰে, ক'ৰবাত ডাঙৰ গাঁঠিবোৰ লৈ যাব পাৰে। বাকী বাঁহখিনি সুন্দৰভাৱে 3 বছৰ যাব। তাৰপিছত হয়তো 2-এডাল বাঁহ মাজে মাজে চেঞ্জ কৰিবলগীয়া হ'ব পাৰে। এইটো কথা কোৱা নাই যে 3 বছৰৰ পিছতে সম্পূৰ্ণ ভাগি যাব। 2-এডাল বাঁহ চেঞ্জ কৰিবলগীয়া হ'ব পাৰে, 3 তাতকৈ বহু বেছি বছৰ যাব। মজিয়াখনটো সম্পূৰ্ণ মজবুত। তলত শিলৰ ঢালাই দিয়া আছে, প্ৰায় 2 ইঞ্চিমানৰ মজিয়াখন। আৰু আপোনাৰ তলত আচলতে কেঁচা ডাষ্ট দিয়া হৈছে দুটামান ৰুমত চেন গ্ৰেভেল দিয়া হৈছে। চেন গ্ৰেভেল দি তাৰ ওপৰত ঢালাইটো কৰা হৈছে। আৰু অলপ এনেকৈ যেনেকৈ দেখিছে খহটামূৰীয়া, তেনেকুৱা অলপ হৈ থাকিলে ভাল। সিহঁতি দৌৰা-দৌৰি কৰে, তেতিয়া পিছলি নপৰে গাহৰিবোৰ। বন্ধুসকল, এইটো গঁৰাল চব এনেকৈয়ে বনোৱা, বাঁহেৰে সম্পূৰ্ণ ইমুধৰ পৰা সিমুধলৈকে। এইটো অলপ ডাঙৰ চাইজৰ ৰুম, মই খাচী গাহৰি ৰাখিবৰ কাৰণে বনাইছিলোঁ। তো ইয়াত বৰ্তমান মোৰ এইটো ৰুমত 6টা খাচী আছে। এটা ডাঙৰ পাঠা আছিল, তাক মই খাচী কৰা হৈছে, আৰু বাকীকেইটা তাৰ পোৱালিয়ে হয় গোটেইকেইটা। এইকেইটা 8 মাহ সম্পূৰ্ণ হৈছে। সৰু পোৱালি যিকেইটা দেখিছে সৰু চাইজৰ অলপ, আৰু ডাঙৰটো সি আচলতে সিহঁতৰ বাপেকে বুলি ক'ব লাগিব, গতিকে সি অলপ সেইকাৰণে ডাঙৰ। বাকীকেইটা 8 মাহ হৈছে। 8 মাহ হোৱাকেইটা 1 কুইণ্টেলৰ ওপৰতো গৈছে। কেইটামান এনেকুৱা 80-90 ভিতৰত আশে-পাশে হ'ব, এটা অনুমানিক। তো সাধাৰণতে মই খাচীখিনিক অলপ কম খৰচত, যিহেতু মই কওঁ কেনেকৈ কৰিব পাৰি, কম খৰচত কৰিবলৈ হ'লে মই খাচীবিলাক সাধাৰণতে সিজোৱা দানা খুৱাওঁ। মই ঘৰতে যিমানখিনি কৰিব পাৰোঁ যোগাৰ, কিন্তু এইখিনি খেতিপথাৰত লাগি থকাৰ বাবে চব যোগাৰ হোৱা নাই বাবে কিনা দানাও মাজে মাজে দিবলগীয়া হৈছে। আজি সিহঁতক কিনা দানাই খুৱাই আছোঁ। তো বন্ধুসকল, প্ৰথমতে গঁৰালটো চাওক, এনেদৰে বনোৱা হৈছে সম্পূৰ্ণ টিঙেৰে। আপোনালোকে এনেকৈ বনাব পাৰে। আৰু মোৰ এইকেইটা গঁৰাল, মোৰ আৰ্হিটোতে বহুকেইজন দাদাই বনাইছে গঁৰাল এতিয়ালৈকে। তেওঁলোকে মোলৈ ভিডিঅ'বোৰ পঠাই থাকে বা কেনেকৈ বনাব লাগে সোধে। আচলতে মই যিখিনি জানো আৰু মোৰ ফালৰ পৰা মই যিমানখিনি জানো শিকাবলৈ চেষ্টা কৰোঁ। আচলতে ৰুমকেইটা দীঘল হোৱাটো জৰুৰী। কিছুমানে হয়তো চাৰিচুকীয়াকৈ বনালত পিছত অসুবিধা পৰিব পাৰে, গতিকে সম্পূৰ্ণ অলপ দীঘলীয়াকৈ ৰুমসমূহ বনালে ভাল হয়। মোৰ এইবিলাক 15 ফুট দীঘলে আছে, আৰু 7 ফুট, কিছুমান 8 ফুট বহল এনেকৈ আছে। এইটো কিন্তু অলপ ডাঙৰ, প্ৰায় 12 ফুট বহল, 12 নহয়, 14 ফুটমান বহল আছে, আৰু 15 ফুট দীঘল আছে। এইটো যথেষ্ট আহল বহলকৈ ৰাখিছোঁ মই, অলপ সৰহকৈ খাচী ৰাখিবৰ কাৰণে। আৰু সিহঁতে অলপ, মই পানীৰ বাবে নিপুল আনি থৈছোঁ যদি এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। কিছুদিনৰ ভিতৰতে মই নিপুলৰ ব্যৱস্থা কৰি দিম। এতিয়া সদ্যহতে ইয়াতে মই দানা দিওঁ, সিজোৱা দানা হ'লে, কিন্তু আজি সিজোৱা দানা দিয়া নাই কাৰণে পানী দি থৈছোঁ, আৰু সিফালে শুকান দানা দিছোঁ। সিহঁতকো ঠিক মই এতিয়ালৈকে গামলাতে পানী খুৱাই আছোঁ। নিপুল আনি থৈছোঁ, মই ড্ৰামৰ ব্যৱস্থা কৰিম, অন্যথা টেপ ডাইৰেক্ট সম্পূৰ্ণ পাইপ ছিষ্টেমত নিপুল লগাম। সিহঁতেও আজি কিনা দানাই খুৱাই আছোঁ। মানে এইকেইজনী লাৰ্জ হোৱাইট য়েক্সাৰ, সেইটো ৰয়েল গ্ৰীণৰ পৰা অনা সঁচ, গতিকে যথেষ্ট ভাল। আপোনাৰ প্ৰথমবাৰ হিট আহি গৈছে, মই ক্ৰছত দিয়া নাই প্ৰথমবাৰ। 4.5 মাহমান হৈছে। 7 মাহ হ'লে আৰু ন্যূনতম 70 কেজিমান ৱেট হ'ব লাগে প্ৰথম ক্ৰছ দিবৰ বাবে। গতিকে মই আৰু কিছুদিন অপেক্ষা কৰিছোঁ। নেক্সট হিট আহিলে মই সিহঁতক ক্ৰছত দিম। আৰু 3জনী লাৰ্জ হোৱাইট য়েক্সাৰ সঁচৰ বাবে খুব সুন্দৰ গ্ৰোথ। সিহঁতক মই যিমান পাৰোঁ ড্ৰাই ফিডেই খুৱাবলৈ চেষ্টা কৰোঁ। ইয়াৰ পিছতে এইজনী TND ক্ৰছ বুলি কয়। TND টাইপ পোৱালি দিয়া আছে, 9টা পোৱালি, 10টা পোৱালি।
গোটেই 10টা পোৱালি আছে, সুন্দৰ আছে, স্বাস্থ্য বঢ়িয়া। আজি 21-22 দিন হৈছে নেকি বোধ কৰোঁ পোৱালিকেইটা, যথেষ্ট ভাল স্বাস্থ্য দুটা। এইকেইটা ইয়াৰ আগৰ বাঁহৰ আগতো এটা বাঁহ ওলাই গ'ল, সেইটো বাঁহ মই বিক্ৰী কৰিলোঁ। ইয়াৰ পিছতে এইজনী পোৱালি দিছে আৰু কাষত এইটো দিয়া হৈছে, আপোনালোকে জানেই পোৱালি হেঁচা নামাৰিবৰ কাৰণে এইটো দিয়া হয়, তো এইটো দিবই লাগে, এইটো আপোনালোকে মন কৰিব। ইয়াতে মই এটা পোৱালিৰ বাবে গঁৰাল বনাম, কিপাৰ ৰুম। কিছু খেতিপথাৰত লাগি থকাৰ বাবে সময় নহ'ল, থাকিলে এতিয়া বনোৱা নহ'ল। ইয়াৰ পিছতে এটা মই ইয়াতে 4 ফুট দীঘল আৰু 2 ফুট বহলমানকৈ এটা কিপাৰ ৰুম বনাম। সেইটো ধুনীয়াকৈ তাই পোৱালিকেইটা চৰি আছে, খাই আছে, গাখীৰো খাইছে, দানাও মুখ দিছে। ইহঁতৰ কাৰণে ষ্টেটাৰ দিলেও মানে আমাৰ ইয়াত সুবিধা হোৱা নাই যে, এতিয়া পোৱালিকেইটাৰ কাৰণে কৰা নাই যে মই, গতিকে মাকে খাই দিয়ে, গতিকে এতিয়া মই দিয়া নাই। সিজোৱা দানা মাজে মাজে দিওঁ, তাৰ মাকৰ লগত অলপ খায়, কিন্তু এই ডাঙৰ দানা দিলে তেহেঁতি নাখায়। তো এইজনী আছে হেমশ্বেয়াৰ ক্ৰছ বুলিয়ে ক'ব পাৰি, আৰু পাঠাটো মোৰ লেণ্ডেছৰ ক্ৰছ হয়। হেমশ্বেয়াৰ ক্ৰছ আৰু লেণ্ডেছৰ ক্ৰছ, আচলতে হেমশ্বেয়াৰ ক্ৰছ বুলি কোৱাতকৈ বেলেগ কিবাহে নাম হ'ব লাগিছিল বোধ কৰোঁ, ৰাণী বা ৰাণী ব্ৰীডৰ ক্ৰছ, নহ'লে HDK 75 ক্ৰছ বুলি ক'লেহে বস্তুটো শুদ্ধ হ'ব নেকি। এইটো এটা ধুনীয়া ৰুম, আপোনালোকে দেখিছে, বাঁহেৰে দিছোঁ, সম্পূৰ্ণ কম খৰচত বনোৱা, সম্পূৰ্ণ বাঁহেৰে গোটেইবোৰ দেখিছে আপোনালোকে। এতিয়ালৈকে 3 বাঁহ পোৱালি এইটোত ওলাই গৈছে, এইটো গঁৰালতে 3টা বেষ্ট। আৰু এইকেইটা পোৱালিৰ কাৰণে ৰুম, এইটো এটা সৰু হৈছিলে ৰুমটো, মই প্ৰথম বনাইছিলোঁ এনেকৈ যে, গতিকে ৰুমটো অলপ সৰু হ'ল, ভৱিষ্যতে ডাঙৰ কৰিম। তাই মাত্ৰ 6টা পোৱালি দিছে নহয়, আচলতে 8টাই বুলিয়ে ক'ব লাগিব, যিহেতু তাই খুব দেখিছে, তাই যথেষ্ট ডাঙৰ, মানে আকৃতিটো মই দূৰৰ পৰাই লৈছোঁ ফটোটো, পেটটো মাটিত লাগি থাকে সম্পূৰ্ণ, আৰু ইমানেই পেটটো ডাঙৰ, আৰু গাভিনী অৱস্থাত আৰু যথেষ্ট ডাঙৰ আছিল। তাই উঠিবই নোৱাৰে, তো উঠিব নোৱাৰাৰ ফলত তাই বহুত ঝাটকা মাৰি মাৰি উঠে, তাৰ বাবে পোৱালি দুটা মৰা পোৱালি দুটা জন্ম হৈছে। মই অনুমান কৰিছিলোঁ এই পোৱালি মাৰিবই, ইমানেই মানে তাই উঠিব নোৱাৰা হৈ গৈছিলে, যথেষ্ট শকত কাৰণে। তো সেইবিলাক অলপ আমি কিবা ইফাল সিফাল কৰি কিমান দানাৰ পৰিমাণটো কম বেছি হৈ গৈছিলে, যিহেতু অলপ সিজোৱা দানা খুৱাই আছিলোঁ তাইক, গতিকে ড্ৰাই ফিডত সেইবিলাক অলপ কণ্ট্ৰল কৰিব পাৰি। গতিকে নেক্সট উইক মই অৱশ্যে আৰু পোৱালি দিয়াৰ মন নাই, মই বিক্ৰী কৰি দিম এবাৰ, কিন্তু যথেষ্ট স্বাস্থ্যটো তাই যথেষ্ট ভাল, বিৰাট শকত তাই। তো এইকেইটা পোৱালি সুন্দৰ পোৱালি, আজি 16 দিন হ'ব। আজি ভিটামিন B কমপ্লেক্সৰ ইনজেকশ্যন দিব আছে, ভিটামিন B কমপ্লেক্স দি ইনজেকশ্যন মাৰিম। আজি 16 দিন হৈছে। যোৱাকালি 15 নম্বৰ দিনত আইৰণ মাৰোঁ, আইৰণ মাৰি গৈছোঁ যোৱাকালি, যোৱাকালি 14 দিন, আজি 15 দিন। আজি 15 দিনত ভিটামিন B কমপ্লেক্স মাৰিম, 14 দিনত আইৰণ মাৰি গৈছোঁ। আচলতে কম খৰচৰ গঁৰালটোৰ বিষয়ে আপোনালোকক মই দেখাব বিচাৰিছোঁ, এনেকৈ কম খৰচতে আপোনালোকেও বনাই ল'লে, যিটো গঁৰালতে বেছি টকা খৰচ কৰিলে আমাৰ লাভালাভৰ ক্ষেত্ৰত অকণমান অসুবিধা হয়। ইয়াতে সম্পূৰ্ণ যিমানখিনি গঁৰাল দেখিছে, এইফালৰ পৰা এইফালে থকা গঁৰালখিনিলৈকে গোটেইখিনি মোৰ মাত্ৰ 70,000 টকাত বনিছে। তাকো একে বছৰে বনোৱা নহয়, এইখিনি আগৰ বছৰ, তাৰপিছৰখিনি পিছৰ বছৰ তেনেকৈ বনাইছোঁ, আৰু গোটেই হিচাপ মই ৰাখি যাওঁ। তো সম্পূৰ্ণ 70,000 টকাতে ইমানখিনি গঁৰাল বনিছে। আৰু ইয়াত আপুনি ডাঙৰ গাহৰি ৰাখোঁ বুলি ক'লে, অতি কমেও ধুনীয়াকৈ ৰাখোঁ বুলি ক'লে 30টা ডাঙৰ গাহৰি ৰাখিব পাৰিম, বেছিয়ে পাৰিম, মইতো 30টা বুলি কৈছোঁ। আৰু বেছিকৈ ৰাখোঁ বুলি ক'লে 50ৰ ওপৰত ডাঙৰ গাহৰি আপুনি ৰাখিব পৰা যাব, যিহেতু মোৰ ডাঙৰ ৰুমটোতে যথেষ্টকেইটা গাহৰি ধৰিব। তো গতিকে 30টাৰ ওপৰত গাহৰি ৰাখিব পৰা যদি 70,000ত আমি গঁৰাল এটা বনাব পাৰোঁ, তাকো 3-4 বছৰলৈ নিশ্চিন্ত মানে চলা, তেনেহ'লে যথেষ্ট কম খৰচতে হৈছে বুলি ভাবিব পাৰি। আৰু যি কি নহওক, ইয়াৰ পিছত মই আপোনালোকক আৰু থকা গাহৰিকেইটা দেখাব বিচাৰিছোঁ। এইজনী ঠিক তেনেকুৱাই, তাই 5টা পোৱালি দিছে, প্ৰথমবাৰ দিছে। গোটেইকেইটা পোৱালি ভাল, স্বাস্থ্যৱান। অৱশ্যে তাই অলপ বয়সটো কম আছিল, ক্ৰছ আচলতে কৰোৱা নাছিলোঁ, যিহেতু আমাৰ বাঁহৰ গঁৰাল আছিল, মই নাছিলোঁ ঘৰত। বৌহঁতে দানা দিয়াৰ পিছত ভালকৈ দৰ্জাখন নামাৰিলে, পাঠাটো কাষতে আছিলে তাই গঁৰালটো, তো পাঠাটো নিজে সোমাই গৈ ক্ৰছ হ'ল, অলপ বয়স কমতে হ'ল। গতিকে
যি কি নহওক পোৱালি 5টা দিছে, সুন্দৰ পোৱালি, স্বাস্থ্যৱান পোৱালি, বৰ ধুনীয়াকৈ তাই ডাঙৰ কৰি আছে। যিকেইটা 6 দিন হৈছে, 6 দিনৰ পোৱালি। 5টা দিছে, 5টা সুস্বাস্থ্য আছে, ধুনীয়াকৈ আছে। এইটো সম্পূৰ্ণ বাঁহে আৰু টিঙেৰে বনোৱা গঁৰাল, আপোনালোকে মন কৰিব পাৰে। সদ্যহতে মই এইটো পাঠা ৰাখিছোঁ, এইটো লেণ্ডেছৰ লগত ক্ৰছ, লেণ্ডেছৰ ক্ৰছবিধ হয়। যথেষ্ট বয়সটো তাৰ কম যদিও ইমান সুন্দৰ স্বাস্থ্য তাৰ, বহুত দীঘল। তো সদ্যহতে মই এইটোৱে দিয়ে ক্ৰছ কৰাইছোঁ, কিন্তু ইয়াৰ পিছতে মই অলপ বেলেগ জাতৰ পাঠা এটাও অনাৰ চিন্তা কৰি আছোঁ। কম সময়তে অনাৰ সিদ্ধান্ত লৈছোঁ। যথেষ্ট ভাল ইয়াৰ স্বাস্থ্য। তো এইবাৰ ক্ৰছ মই এইটো দিয়ে কৰাম বুলি ভাবিছোঁ, আৰু আগৰ দুজনীকো, সেই দুজনী পোৱালিকেইটাও ইয়াৰে ক্ৰছ পোৱালি। সুন্দৰভাৱে দানা খাই ৰাখিছোঁ। ইয়াৰ পিছতে এইটো এটা খাচী ঘৰতে ৰাখিছিলোঁ, ঘৰৰে পোৱালি, 6 মাহ হৈছেহি, যথেষ্ট সুন্দৰ স্বাস্থ্য। খালি ইয়াক মই সম্পূৰ্ণ ড্ৰাই ফিডত ৰাখিছোঁ। ইয়াক মই প্ৰায়বিলাকে আজিকালি ড্ৰাই ফিডতে ৰাখিছোঁ, হ'লেও ইয়াক একেবাৰে মই সিজোৱা দানা দিয়া নাই, সম্পূৰ্ণ ড্ৰাই ফিডত ৰাখিছোঁ। ইয়াৰ পিছতে এইটো মোৰ একদম পুৰণা গঁৰালটো, য'ত এজনী মাক এতিয়াও আছে, তাই পোৱালি অফ কৰিছোঁ। এবাৰ আকৌ আহি গ'ল, এইক আৰু মই ক্ৰছ নিদিয়াওঁ, বিক্ৰী কৰাৰ চিন্তা কৰিছোঁ। অলপ ক্ষীণাই গৈছিলে, পোৱালিখিনি বিক্ৰী কৰা হৈছে, আৰু অলপ শকত কৰি তাইক বিক্ৰী দিয়া হ'ব মাংসৰ বাবে। তাইৰে এটা পোৱালি ইয়াতে আছে, হৈছে অলপ দুৰ্বল আছিল। যথেষ্ট ডাঙৰ, এতিয়া 2.5 কুইণ্টেলৰ ওচৰা-ওচৰি হ'ব, 2.5 কুইণ্টেলৰ ওপৰতে হ'ব। বাকীকেইটা তাৰ পোৱালি 8 মাহতকৈ অলপ বেছি হৈছে, 8 মাহ হৈ গৈছে। যিহেতু মই সম্পূৰ্ণ সিহঁতক ড্ৰাই ফিডত ৰখা নাই, গতিকে সিমান গুৰটো এটা নিৰ্দিষ্ট হিচাপৰ আৰু বেয়া নহয়। এনেকৈ গঁৰালটো মন কৰিব পাৰে। ইয়াৰ লগতে মই যিমানখিনি সিহঁতৰ মল মূত্ৰ হয়, মলখিনি মই বেলচাই উঠাই লৈ ঢাকনিত ব্যৱহাৰ কৰি আছোঁ, আৰু পানীসমূহ এই মই কাষতে থকা পুখুৰীটোলৈ বোৱাই পঠাইছোঁ। ইয়াতে মই কিন্তু সিহঁতৰ গোবৰবোৰ পুখুৰীত কেতিয়াও যাব নিদিওঁ, খালি ধোৱা পানীবোৰ যাইছে ইয়াত। আৰু এইটো পৰিৱেশত ডাঙৰ হ'ব পৰা মই মাছ মেলিছোঁ, শ'ল মাছ আছে, মাগুৰ মাছ আছে, শিঙি মাছ আছে, এনেকুৱা জাতীয় যিবিলাক মাছ এনেকুৱা পৰিৱেশত ডাঙৰ হয়। যথেষ্টখিনি মাছ মেলা আছে এইবাৰ, ভাবিছোঁ ভাল ফলাফল পাম, ডাঙৰো হৈছে। মই শ'ল মাছ যোৱা বছৰে মেলিছিলোঁ, ডাঙৰ চাইজৰ অলপ, তেহেঁতিও পোৱালি জগাইছে, আৰু নতুনকৈ মই আকৌ 250 300 শ'ল মাছ মেলিছিলোঁ। প্ৰায়বিলাক শ'ল মাছ ডাঙৰ হৈছে, প্ৰায় ওলাই বাহিৰত। তো আশা ৰাখিছোঁ এইবাৰ অলপ মাছৰ পৰা কিবা এটা ভাল ফল পাম। তো এনেকৈ সকলোবিলাক পানী তালৈ বৈ যায়। তো অলপ সৰুও হৈছে পুখুৰীটো গাহৰি অনুপাতত, আৰু ভৱিষ্যতলৈ বেলেগ আৰু চিন্তা চৰ্চা কৰিব লাগিব। বৰ্তমান এনেদৰে চলি আছে। তো বন্ধুসকল, এনেকুৱা যদি এটা সৰু পুখুৰী আছে আপোনালোকেও ঠিক তেনেদৰে, বিশেষ একো দানা দিয়া বিশেষ প্ৰয়োজন নাই। গঁৰাল ধোৱা পানীখিনি গ'লেও যথেষ্টখিনি দানা তাত যায়, সেইসমূহে খাই, বা গাহৰিৰ পেচাবতো যথেষ্টখিনি মাছৰ প্ৰয়োজনীয় খাদ্য থাকে বুলি কয়। তো সেইখিনিও খাই তেওঁলোকে মাছসমূহ ডাঙৰ হ'ব। তো যথেষ্ট এতিয়া শুকাই আহিছে পুখুৰীটো, ওপৰলৈকে পানী থাকে, যথেষ্ট দ কিন্তু পুখুৰীটো প্ৰায় 8 ফুটৰ ওচৰা-ওচৰি দ হ'ব, আৰু ওপৰৰ পাৰলৈকেতো বেছিয়ে হ'ব।
তথাপিও এটা নিৰ্দিষ্ট সীমাত যেতিয়া পানী থাকে তেতিয়া 8 ফুটমান দ হৈ যায়, যথেষ্ট দ পুখুৰী। কিন্তু মাছসমূহ ডাঙৰ হৈছে, শ'ল মাছসমূহ যথেষ্ট ডাঙৰ। তো এইখিনিকে দেখালোঁ বন্ধুসকল, আপোনালোকে কৈ থকাৰ কাৰণে ধন্যবাদ। আজিলৈ ৰাখিছোঁ।